নমস্কাৰ, আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছো। নেৰেশ্যনৰ আমি এই কোনবোৰ নিয়ম মানে ৰুল মানি নেৰেশ্যন কৰিব লাগে, মানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যাব লাগে, সেই বিষয়ে আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিম কুৱেশ্যন অৰ ইণ্টাৰগেটিভ সেন্টেন্স আৰু নেৰেশ্যন। মানে ইণ্টাৰগেটিভ সেন্টেন্সৰ কেনেধৰণে নেৰেশ্যন কৰা হয়, মানে কুৱেশ্যন বৰৰ কেনেকৈ নেৰেশ্যন কৰা হয় বা অসমীয়াত কেনেধৰণে প্ৰশ্নবোধক বাক্যবোৰৰ মানে নেৰেশ্যন কৰা হয়, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ লৈ যোৱা হয়। আমি জানো ইণ্টাৰগেটিভ সেন্টেন্স বা কুৱেশ্যন বোৰ আমাৰ দুই ধৰণৰ আছে। আমাৰ WH কুৱেশ্যন আৰু আমাৰ ইয়েছ নো কুৱেশ্যন। সাধাৰণতে যদিও আৰু বেছি থাকে, আমি এই দুটা সাধাৰণতে ব্যৱহাৰ কৰোঁ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিব ওলাইছো WH কুৱেশ্যনৰ বিষয়ে। যদি WH কুৱেশ্যনৰ শব্দবোৰ থাকে যেনে when, who, whom, which, where, how, etc. এনেকে when, who, whom, which, where, when, how এই ধৰণৰ WH কুৱেশ্যন মানে শব্দবোৰ থাকিলে আমাৰ নেৰেশ্যন কৰাৰ সময়ত, মানে ডাইৰেক্ট স্পীচৰ পৰা যদি ইনডাইৰেক্ট স্পীচলৈ যাওঁ, তেতিয়াহ'লে আমি এই শব্দবোৰে মানে ব্যৱহাৰ কৰি মানে কুৱেশ্যনটো আমাৰ ষ্টেটমেণ্ট কৰি লোৱা হয়। যদিও আমাৰ কুৱেশ্যন মানে ৰিপৰ্টিং স্পীচত কুৱেশ্যন হৈ থাকে, যেতিয়া আমাৰ ৰিপৰ্টেড স্পীচ মানে ইনডাইৰেক্ট স্পীচলৈ যাওঁ, তেতিয়া এই ষ্টেটমেণ্টলৈ সলনি হয়। গতিকে এই when, who, whom আদি WHৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্যটো ষ্টেটমেণ্টলৈ নিয়া হয়। মানে উদাহৰণ দিলে কথাটো সহজে বুজি পোৱা যাব। যেনে মই WHৰ শব্দ কেইটা নাইকিয়া, যেনে John said to me, what is your name? এইটো আমার মানে ডাইরেক্ট স্পীচ। এইটো যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ নিম। আৰু এটা কথা ক'বলৈ পাহৰিছো, আমাৰ যেতিয়া চেইট থাকে, এই চেটোৰ সলনি আমাৰ বিভিন্ন শব্দ ব্যৱহাৰ কৰা হয়। আমাৰ মানে এনেধৰণৰ ইনকুয়াৰ, ওয়ান্ডাৰ, ওয়ান টু, ও নো বা আক্স, ঠিক এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা হয়। এতিয়া আমি চেইটটোত মই আক্স শব্দটো ব্যৱহাৰ কৰিম ইনডাইৰেক্ট স্পীচত। জন asks me, জন asks me what, এই what মানে WHৰ মানে শব্দটো ব্যৱহাৰ হ'ব এনেধৰণে, what যেহেতু মোক সুধিছে, what my name was, বাক্যটো আমাৰ প্ৰশ্নবোধক হৈ নাথাকে, মানে কুৱেশ্যনৰ হৈ নাথাকে। ঠিক এনেদৰে আমাৰ হোৱাটটো ব্যৱহাৰ কৰিব লাগিব। মানে মোক যেহেতু মোৰ নাম সুধিছে, গতিকে মাই নেম ৱাজ, মোৰ নাম কি আছিল। ঠিক এনেধৰণে আমি মানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ WH কুৱেশ্যনবোৰ যোৱা হয়। আন এটা উদাহৰণ দিব বিচাৰিছো, হি said to me, when did যেহেতু মোক, when did you come, এইটো ডাইৰেক্ট স্পীচ।
ডাইৰেক্ট স্পীচ। আমি এইটো যেতিয়া হি এই ছেইডটোত আমি ছেইডটো নেদি 1 to no দিব পাৰোঁ আমি। হি 1 to no, wanted to know যেহেতু পাওয়া আছে to know, wanted to know when he wanted to know from me বা এনে wanted to know ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰি। when I had যেহেতু past tense simple past আছে বাক্যটো I had come, ঠিক এনেধৰণে আমাৰ এইটো wanted to know বা inquire, he inquire for me বা ask me, ঠিক এনেধৰণৰ আমাৰ ৱাৰ্ডবোৰ ব্যৱহাৰ কৰা হয়। মানে বাক্যটো কুৱেশ্যনৰ পৰা ষ্টেটমেণ্ট হয়। এইটো হৈছে আমাৰ WH কুৱেশ্যনবোৰৰ। এতিয়া আমি WH কুৱেশ্যনৰ বাহিৰে যদি আমাৰ yes no কুৱেশ্যনবোৰ থাকে, yes no কুৱেশ্যনবিলাকৰ ক্ষেত্ৰত আমি if বা whether, এই if বা whether কনজাংচনটো তাৰমানে যোগ কৰি বা জইন কৰি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যোৱা হয় যদি মানে yes no কুৱেশ্যন হয়। yes বা no কুৱেশ্যন no এনচাৰ ওলাই কুৱেশ্যনটোৰ এনচাৰ ওলোৱা প্ৰশ্নবোৰ বা কুৱেশ্যনবোৰৰ ক্ষেত্ৰত if বা whether কনজাংচন লগ কৰা হয় মানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ গ'লে। এতিয়া উদাহৰণ দিলে কথাটো সহজে আমাৰ বুজি পোৱা যাব। যেনে আমাৰ yes no কুৱেশ্যনত ঠিক এনেধৰণৰ he said to me, can you help me, ইয়াতে আমাৰ যেহেতু yes বা no এনচাৰটো ওলাই এইটো আমাৰ ডাইৰেক্ট স্পীচ। এই ধৰণৰ কুৱেশ্যনবিলাক হ'লে ঠিক এনেধৰণে কৰা হয় he asks me, ইয়াতে if বা whether শব্দটো ব্যৱহাৰ কৰিব পাৰি। if I যেহেতু মোক সুধিছে if I could help, যেহেতু he আছে help him, এইটো হ'ল ইনডাইৰেক্ট স্পীচ। ইয়াতে আমাৰ আস্কটো আহিব। তাৰপিছত এইটো যিহেতু আমাৰ yes no কুৱেশ্যন ইয়াতে if বা ifৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, whether শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। আন এটা উদাহৰণ দিলে কথাটো আৰু সহজ হৈ পৰিব। আমি আন এটা কুৱেশ্যন ল'ব পাৰোঁ she said to her mother, she said to her mother, shall I call a doctor, এইটো হ'ল ডাইৰেক্ট স্পীচ। এইটো আমি যেতিয়া আমি ইনডাইৰেক্ট স্পীচলৈ নিওঁ এনেধৰণে নিয়া হয় she asks her mother, ইয়াতে আমি whether বা if whether she
whether she would call a doctor. এইটো হল ইনডাইৰেক্ট স্পিচ। ঠিক এনেধৰণে আমাৰ যদি WH কুৱেশ্যন বা yes no কুৱেশ্যন থাকে এই ধৰণে আমি এই নিয়মত আমাৰ মানে ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ কৰা হয়। মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, ভিডিওটো লাইক কৰিব, লাইক কৰিবলৈ অনুৰোধ কৰিলো, কমেন্টস দিবলৈ অনুৰোধ কৰিলো, লগতে শেয়াৰ কৰিবলৈও অনুৰোধ জনালো। আজি আমি আলোচনা কৰিলো কি মানে কুৱেশ্যন বা ইন্টাৰগেটিভ সেন্টেন্স আৰু নেৰেশন। ইন্টাৰগেটিভ সেন্টেন্স আমি জানো বিভিন্ন থাকে যদিও আমি WH কুৱেশ্যন বা yes no কুৱেশ্যন দুটা ভাগত সাধাৰণতে ভাগ কৰো। WH কুৱেশ্যন হলে আমি মানে সেই শব্দটো ব্যৱহাৰ কৰি আমি স্টেটমেন্টলৈ নিব লাগে বাক্যটো। আৰু যদি আমাৰ yes no কুৱেশ্যন হয় তেতিয়াহলে আমাৰ if বা whether কনজাংশনটো লগ কৰি আমি বাক্যটো স্টেটমেন্টলৈ নিয়া হয়। মানে কুৱেশ্যনৰ পৰা বা ইন্টাৰগেটিভ সেন্টেন্সৰ পৰা আমাৰ স্টেটমেন্টলৈ বাক্যটো লৈ যোৱা হয়। আজিলৈ ইমানে। নমস্কাৰ।